আমাৰ ঘৰত এজন স্পেচিয়েল আলহী আহিছে তেখেতৰ লগত আমি চবেই কথা পাতিবৰ কাৰণে ৰখি আছোঁ বহুত দিনৰ পৰা তেখেতৰ কাৰণে ৰখি আছিলোঁ ফাইনেলি আজি আমাৰ ঘৰত আহি পালেহি তেখেতৰ কথা শুনি আছিলোঁ ইমান দিনে জানিব বিচাৰিছোঁ আমাৰ ভিতৰত বহুত প্ৰশ্ন আছে তেখেতৰ লগত এটা বাৰ্তালাপ কৰিবৰ কাৰণে জানিবৰ কাৰণে তেখেতৰ বিষয়ে তেখেতে কেনেকৈ গোটেই জাৰ্ণিটো মেনেজ কৰিছে আৰু ঠিক আছে আমি তেখেতক ৰৈ আছোঁ তেওঁ প্ৰশ্ন সুধিবলৈ মাতো তেন্তে নহয় জানো তাকে ডেফিনেটলি আমি তেনেহ'লে মীনাক্ষী বাক মাতো আহক বা নমস্কাৰ চ' বা মইতো এইটো জানিবলৈ বিচাৰিম আৰু ডেফিনেটলি অসমৰ মানুহো জানিব বিচাৰিব চ' এই ট্ৰিপটোৰ কাৰণে আপুনি প্ৰেৰণা কেনেকৈ পালে প্ৰেৰণা একচুৱেলি মই বহুত আগৰ পৰাই বাইক চলাওঁ চলোৱাৰ লগে লগে মই গৈছিলোঁ উমলিংলা পাছ যোনটো হ'ল ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল ৰোড আৰু যেতিয়া সেইটো এটা এচিভ হ'ল এজ এ মানে মই ছেকেণ্ড হয় ৱৰ্ল্ডত যোনে তাত গৈ পাইছে চ' সেইটো যেতিয়া এটা এচিভমেণ্ট হ'ল আৰু মানুহবিলাকে ক'লে মানে যে গুৱাহাটীৰ পৰা স্পৰ্টছ বাইক এখন চলাই আহি কেনে লাডাখৰ ইমান হায়েষ্ট মটৰেবল ৰোড আহিলে চ' চবেই বিৰাট এনকাৰেজ হৈ গ'ল তেতিয়া মই মানে সেইটোৱে বেলেগৰ এনকাৰেজমেণ্টটো দেখি কেনেও নিজে এনকাৰেজ হ'লোঁ যে ইয়াতকৈ ডাঙৰ কিবা এটা কৰিব লাগিব সেইটো কাৰণে এইটো প্লেন হ'ল এই যোনটো আপোনাৰ ডিচিশ্যন ল'লে এইটো গম পাই পেলাই আপোনাৰ পৰিয়ালৰ মানুহে কেনে প্ৰতিক্ৰিয়া দিলে প্ৰতিক্ৰিয়াটো মোক পগলা বুলি ভাবিলে ফাৰ্ষ্ট পগলা নেকি তাৰপিছত বাট উপায় নাছিলে আৰু মই সোধা নাই মই জনাইছিলোঁ আচ্ছা মোৰ হাজবেণ্ডক মোৰ মাক মোৰ ছোৱালীক যে মই এবছৰৰ কাৰণে চাগে মই গায়ব হৈ যাম কাৰণ মোৰ এখন দীঘলীয়া এটা আইটিনাৰী বনাই লৈছোঁ চ' নিজে হেণ্ডেল কৰিব লাগিব পঢ়া শুনাই হওক বা ঘৰৰ চলোৱা হওক এভৰিথিং তেনেকৈ ক'লোঁ আৰু আচৰিত হৈছিলে উপায় নাই তেনেকুৱাই তাকে এতিয়া আমি যি গম পাইছোঁ এতিয়ালৈকে যে আপুনি ইতিমধ্যে ৪৫খনতকৈ বেছি দেশ অলৰেডি পাৰ কৰি আহিছে আজি ছুইডেনৰ গথেনবাৰ্গ চহৰত আমাৰ মাজত আছে চ' আপুনি কেনেকৈ এই গোটেই ট্ৰিপটো আপুনি প্লেন কৰিলে গোটেই আইডেণ্টিটি প্লেন কৰিলে আৰু এই প্লেন কৰোঁতে আপোনাৰ লগত টিম আছে কেনেকৈ আপোনাক হেল্প কৰিছে কোনে কৰিছে আমি চবেই সকলো জানিব বিচাৰিছোঁ বস্তুটো টিম বুলিলে কোনো নাই আচলতে আপুনি অকলে টোটেলি আচ্ছা কোনোৱে নাই আচ্ছা আৰু এখন বিশাল মানে হৈ পৰিছে মোৰ কাৰণে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াও ভবা নাছিলোঁ যে ইমান কাম কৰিব লাগিব মই কেতিয়াও ভিজা এপ্লাই কৰি পোৱা নাছিলোঁ আৰু এতিয়া মই 67 কাণ্ট্ৰি লিষ্ট এখন লৈ ওলাই আহিছোঁ ঘৰৰ পৰা চ' বহুত ভিজাজ এপ্লাই কৰিব লগা হৈছে ডকুমেণ্টেশ্যন আইটিনাৰী বনোৱা পাৰ্মিশ্যনছ লোৱা ঢেৰ চ' গোটেইখিনি মই নিজে অকলেই কৰিছোঁ আচলতে কোনো নাই তাৰ লগতে তেনেহ'লে মই আৰু এটা প্ৰশ্ন সোধোঁ আপোনাক এই গোটেইখিনি আপুনি কৰোঁতে বা কোনোবাই যদি কৰিবলৈ বিচাৰে তেনেহ'লে এনেকুৱা এটা ট্ৰিপ কৰিবলৈ প্লেন কৰিবলৈ হ'লে তাৰ ফাণ্ডিংটো কেনেকৈ যোগাৰ কৰিব পৰা যায় সেইটো ভাল কুৱেশ্যন কাৰণ মোৰ ক্ষেত্ৰত একেবাৰে নহ'লগৈ কাৰণ মোৰ কাৰণে ফাৰ্ষ্ট টাইম যিহেতু এতিয়া অলপ এক্সপিৰিয়েঞ্চ হৈছে এতিয়া এইটোৱে ক'ব পাৰিম যদি আপুনি ৰাইডিং কৰি আছে ৰাইডিং ৰিলেটেড আপুনি বাইকিং যিমান কোম্পানীজ আছে তেওঁলোকক এপ্ৰ'চ কৰিব পাৰে যে মই এটা ডাঙৰ কিবা এটা মই প্লেন কৰিছোঁ চ' সেইটোৰ কাৰণে মোক হেল্প লাগে আপুনি বাইকিং কোম্পানীজক কৰিব পাৰে আমাৰ যিমান অইলছ কোম্পানীজ আছে স্পনচৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে বা আপুনি কিবা যদি মেছেজ লৈ ওলাইছে আপোনাৰ লগত সেইটো মেছেজৰ যোনটো ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী হ'ল বা কিবা ইণ্ডাষ্ট্ৰী হ'ল আপুনি তেওঁলোককো গৈ এপ্ৰ'চ কৰিব পাৰে তেওঁলোকে ধুনীয়াকৈ এপ্ৰ'চ কৰিলে আপোনালৈ সহায় কৰিব কাৰণ তেওঁলোকৰো পাব্লিচিটি হৈছে আপোনাৰো আৰু আপোনাৰ ছ'চিয়েল মিডিয়াটো আপুনি ষ্ট্ৰং কৰি ল'ব যেতিয়া আজিকালি কি হয় প্ৰফাইলটো চাই আমাৰ ইউটিউবত কিমান ভিউ আহিছে বা ইনষ্টাত আপোনাৰ ফলোৱাৰ্ছ কিমান বা ফেচবুকত ফলোৱাৰ্ছ কিমান চ' আপুনি অকণমান সেইটো যদি গ্ৰ' কৰি ল'ব পাৰে কিবাকৈ তাৰপিছত আপুনি যদি দেখাব পাৰে চ' সেইখিনি গোটেই মিলি আপুনি অভিয়াছলি হেল্প পাব তাৰমানে ছ'চিয়েল মিডিয়া প্ৰেজেঞ্চটো যদি অলৰেডি কাৰোবাৰ ওচৰত আছে তেখেতসকলৰ কাৰণে সুবিধা হয় অলপমান একদম আৰু মই সেইটো কাৰণে মই একেবাৰে নতুন আছিলোঁ চ' মানুহে কেনেকৈ ট্ৰাষ্ট কৰিব সেনেকুৱাও হয় পাৰিব জানো ছোৱালীজনী কৰিবলৈ সেইটোও হয় চ' মই নিজক এতিয়া প্ৰুভ কৰিব ওলাই আহিছোঁ চব ফালেদি ছ'চিয়েল মিডিয়াটো মই নতুন হয় ৰাইডিং কমিউনিটিটো মই নতুন হয় চ' মোৰ কাৰণে ইটছ ভেৰি ডিফিকাল্ট কিন্তু আপুনি যদি এটা প্লেন কৰিব টাইম লাগে আচলতে আপুনি যদি প্লেন কৰিছে ভালকৈ সময় দিয়ক মই একেবাৰে সময় লোৱা নাই ইনষ্টেণ্ট প্লেন কৰি ওলাই আহিলোঁ মোৰ কেছটো টোটেলি বেলেগ
বাট মই এইটোৱে ক'ম মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যে ভালকৈ প্লেন কৰি ওলাওক ৱেডাৰ চাব বৰ্ডাৰ্ছ খোলা আছে নাই চাব ফাণ্ডিংটো বহুত ইম্পৰ্টেণ্ট কিবা বেয়া হ'লে আল্টিমেটলি ইটছ মানি চ' বা মই জানিব বিচাৰিম আপুনি যে ইমানকেইখন কাণ্ট্ৰি ফুৰিলে এতিয়া চবতছে ভাল কোনখন লাগিলে আপোনাৰ এইটো ডিফিকাল্ট কুৱেশ্যন চবেই ভাবে কোনখন ভাল কোনখন বেয়া একচুৱেলি গোটেইকেইখন আটাই মানে নিজে এখন এটা বেলেগ ধৰণৰ বিউটি মই কাৰণ বেছিভাগ গাঁৱেদি আহিছোঁ কাণ্ট্ৰি চাইড বুলি কয় এইবিলাকৰ পৰা ট্ৰেভেল কৰি কৰি আহিছোঁ চ' যোনখিনি ইণ্টাৰনেল বিউটি বহুত বেলেগ বহুতেই বেলেগ চ' মই ডেছক্ৰাইব কৰিব নোৱাৰিম যে এইটোৰ সাগৰখিনি ভাল লাগিলে নে ইয়াৰ পাহাৰখিনি ভাল লাগিলে নে মানে ইটছ ট'টেলি ডিফাৰেণ্ট আৰু ইকুৱেলি বিউটিফুল যোনটো কয় নহয় তাকে প্ৰত্যেকটো জাগাত আপোনাৰ বতৰো বেলেগ পাইছে নহয় জানো বৰষুণ পালোঁ ক'ৰবাত বহুত ৰ'দ পালোঁ চ' ভাল লাগিলে চব বস্তু এনজয় কৰিছোঁ এতিয়ালৈকে তাকে কিন্তু এটা কথা কিন্তু মই মানিব লাগিব দেই এই ট্ৰিপটো আপুনি ওলাই আহিছে ইমান দূৰৰ আপুনি নিজৰ হেল্থৰ কেয়াৰটো কেনেকৈ লৈছে হেল্থ আচলতে মেইন কথা হ'ল মাল্টিভিটামিন এটা লৈ আছোঁ আৰু বেছি ঠাণ্ডা লাগিব নিদিওঁ অলপমান ঠাণ্ডা লাগিলে নিজকে এতিয়া মই জেকেট পিন্ধি বহিছোঁ চ' মানে অলপ কেয়াৰ লৈ আছোঁ আৰু মই ষ্টাৰ্ট কৰাৰ আগত মোৰ মবিলিটি এক্সাৰচাইজখিনি কৰি লওঁ অকণমান জইণ্টছৰ কাৰণে যাতে গাটো ক'ৰবাত ক্ৰেম্প নাহে পানী বেছিকৈ খাব লাগে আৰু শ্লিপটো যাতে মই এটলিষ্ট 7 hours শ্লিপ যাতে হয় কাৰণ ৰাস্তাত নহ'লে বহুত টোপনি আহে ৰাইডিঙৰ সময়ত টোপনি ক্ষতি কৰি ৰাইড কৰিব নালাগে বা ড্ৰাইভ কৰিব নালাগে চ' 7 hours মিনিমাম শ্লিপ এটা লাগে সেইখিনি বেছিক হয় তাৰ লগতে মানে মই এটা প্ৰশ্ন হ'লো যে আপুনি বাইকৰ কেনেকৈ বাইকৰ হেল্থ বাইকৰ হেল্থ ইজ চাৰ্ভিচিং টাইমত চাৰ্ভিচিং আপুনি দিবই লাগিব চ' আগতে প্লেন কৰিব লাগিব কিমান কিলোমিটাৰ্ছত আপোনাৰ চাৰ্ভিচিং দৰকাৰ মোৰ বাইকখনৰ 5000ত লাগে চ' মই আগেই প্লেন কৰি কেনে ৰেডি কৰিছোঁ যে অ'কে এইখন কাণ্ট্ৰিত মোৰ চাৰ্ভিচিং লগা হ'ব তাত লগতীয়াল যিখিনি এটলিষ্ট টায়াৰটো চাব লাগিব টায়াৰ ক্ষয় গৈছে নেকি তাৰ আগতে চেইনডাল ঠিকে আছে নে নাই চেইনক এভৰি 500 কিলোমিটাৰ্ছত মই লিউপ কৰোঁ চ' জাষ্ট বেছিকখিনি যদি আপুনি টাইমত কৰে তেতিয়া আপোনাৰ বাইকে দিগদাৰি নিদিয়ে সেইখিনি ভাল লাগিল জানি আন কোনোবা ৰাইডাৰক আপুনি কি ক'বলৈ বিচাৰে এনেকুৱা এটা ট্ৰিপৰ বিষয়ে মই এতিয়ালৈকে যিমান ৰাইডাৰক লগ পাইছোঁ সকলোকে অলৰেডি কৈছোঁৱে যে ইণ্ডিয়ালৈ আহক আৰু ইণ্ডিয়ালৈ আহি নৰ্থ ইষ্টত আহক নৰ্থ ইষ্ট মানে অসমলৈ আহক মানে একজেক্টলি মই দিছোঁ এজ এ হোষ্ট মই কৈছোঁ মই আছোঁ আপোনালোকক ফুৰাবলৈ আৰু নৰ্থ ইষ্টখন 8 ষ্টেটেদি ভৰি আছে বহুত বিউটি আছে আপোনালোক নৰ্থ ইষ্টলৈ ফুৰিবলৈ আহক আৰু তেওঁলোকে আহিম বুলিও কৈছে চ' মষ্ট প্ৰবেবলি আপোনালোকে কেইদিনমান পাছতে চাগে ফৰেনাৰ্ছ দেখা পাব আমাৰ নৰ্থ ইষ্টত আহিছে চ' মই তেওঁলোকক কৈছোঁ এক্সপ্ল'ৰ কৰক ট্ৰেভেল কৰক ৰাইড কৰক হেপী থাকক আৰু বেচিকেলি ৰাইডাৰ্ছবিলাককো মই কৈছোঁ যে আমি এনেই বাইকখন লৈ ওলাই যোৱাতকৈ এটা যদি মেছেজ আমি ল'ব পাৰোঁ নিজৰ লগত এনি কাইণ্ড অফ মেছেজ আপোনাৰ ওচৰত যিখিনি চাৰাউণ্ডিংছত যি চলি আছে যোনটো ডেভেলপমেণ্ট আপুনি কৰিব বিচাৰিছে সেইটো মেছেজ লৈও আপুনি ৰাইড কৰিব পাৰে সেইটোৱে মই কৈছোঁ এতিয়ালৈকে ভাল লাগিল জানি আৰু আপোনাক মই এইটো জানিব বিচাৰিছোঁ যে আপুনি ৱমেন এম্পাৱাৰমেণ্টৰ কাৰণে ইমান বঢ়িয়া ষ্টেপ লৈছে চ' আপোনাৰ সেইটো কাৰণে কিবা মেছেজ আছেনে সেইটোৱে লৈছোঁ কাৰণ প্ৰুভ কৰি আছোঁ কাৰণ মই ফিমেল হয় মই মাদাৰ হয় মই ৱৰ্কিং লেডি হয় মোৰ বহুত এক্সকিউজেছ থাকে নহয় জানো যে মই মাইকী মানুহ হয় মোৰ বাচ্ছা আছে মই মেৰিড হয় মোৰ হাজবেণ্ড চাব লাগিব বা মোৰ পেৰেণ্ট আছে বয়সস্থ অসুখীয়া চ' আমি গোটেইখিনি লৈ বহি থকা ভাল বাট নিজক দবাই ৰাখিব নালাগে মই এইটোৱে কওঁ যে যোনটো তোমাৰ ড্ৰিম আছে টু ডু ছামথিং ইন ইয়ৰ লাইফ কিবা যদি লাইফত কৰিব বিচাৰিছা এতিয়াই টাইম ইমান প্লেন কৰিব নালাগে চব লৈ ওলাই আহিব লাগে আৰু মই সেই গোটেইখিনি লৈয়ে ওলাই আহিছোঁ যেনেকৈ ৱাইফ আছে মোৰ হাজবেণ্ড আছে মোৰ বাচ্ছা আছে মোৰ মা আছে বয়সস্থ কিন্তু মই ওলাই আহিছোঁ নাও দে আৰ লিটল প্ৰাউড যে মই এইখিনি কৰিছোঁ হয়নে নহয় চ' মই সেইটো কাৰণে চবকে ক'ব বিচাৰিছোঁ কিবা এটা যদি কৰিব বিচাৰিছা ওলাই আহা আৰু আই থিংক নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই অহাটো চবতছে ডাঙৰ কথা তেতিয়াহে পাৰিবা লাইফত কমফৰ্ট জ'নত তুমি একো কৰিব নোৱাৰা আৰু এইটোত মানে এম্পাৱাৰমেণ্ট তুমি অকল ছোৱালীকে নহয় আই থিংক মতা মানুহৰ মই ছোৱালী বুলি ওলাইছিলোঁ একচুৱেলি কিন্তু এতিয়া যেতিয়া দেখিছোঁ ডাঙৰ ৰাইডাৰ্ছ মোৰ ওচৰত লগ পাইছে বাট এনেই ট্ৰেভেল কৰি থাকোঁতেও মানুহবোৰে যেতিয়া মোক আহি ৰখাই সোধে হাউ ইউ আৰ ট্ৰেভেলিং অলন আপুনি অকলে কেনেকৈ ওলাই আহিছে আপুনি ইমান সাহসী মই সাহসী একো নহয় ময়ো ভয় খাওঁ তেনেকৈ মই এজন মতা মানুহকো মটিভেট কৰিছোঁ সৰু বাচ্ছাবোৰ ওলাই আহে they are seeing me কি মানে এনেকৈ দেখোন যাব পাৰে চ' it's about encouraging motivating everyone definitely এইটো চবৰে motivation হৈ গৈছে এটা সেইটোৱে মই বিচাৰিছোঁ চবেই motivate হৈ কিবা এটা লাইফত কৰক it's not about only riding যি আপোনাৰ ভিতৰত কিবা কৰিবলগীয়া মন আছে হয় এইটোৱে কৰক তাকে
আৰু আমাৰ লাষ্ট প্ৰশ্নটো এইটোৱে থাকিল যে আপোনাৰ কিবা মেছেজ ইণ্ডিয়ালৈ আছে? ইণ্ডিয়ালৈতো এইটোৱে মই ৰিকুৱেষ্ট এটা আছে আচলতে যে আমি বাৰে বাৰে কিয় প্ৰুভ কৰিব লাগে যে আমি অলপ কিবা কৰিব পাৰোঁ এজ এ ফিমেল। উই আৰ ইকুৱেল। মই এইটো মানে চুপিৰিয়ৰ ইনফিৰিয়ৰ কৰিব বিচৰা নাই। ইণ্ডিয়াক এটাই মেছেজ দিব বিচাৰোঁ যে ট্ৰাষ্ট women and let her do something in her life. We both are equal. Men or women, আজি আপুনি সহায় কৰিছে, আজি তাই সহায় কৰিছে, তো মিলি কেনে এখন লাইফ যায়, এটা পৰিয়াল আগবাঢ়ে। চ' সেই that equality মই সেইকাৰণে ইণ্ডিয়াকো ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে নিজৰ ছোৱালীক বা নিজৰ ভনীয়েকক বা নিজৰ ৱাইফক ইকুৱেলি এটা মানে ষ্টেটাছ এটা দিয়ক। ইয়াতে মই আৰু এটা কুৱেশ্যন সুধি দিওঁ যে আপোনাৰ যিমানবিলাক ভিডিঅ' দেখিছোঁ সেইবোৰ হিন্দীত আছে, আপুনিতো অসমৰ হয়, তে আপুনি অসমীয়া কিয় নক'লে? এইটো এটা ডাঙৰ কথা। আচল কথা হৈছে মোৰ যিখিনি আপুনি কণ্টেণ্ট দেখিছে সেইখিনি ইটছ এবাউট ট্ৰেভেল ফ্ৰম ওৱান কাণ্ট্ৰি টু আদাৰ। যদি মই অসমৰ ভিতৰত বনালোহেঁতেন তেতিয়াও মই হিন্দীত বনাইছোঁ। আপুনি যদি মোৰ অসমৰ নৰ্থ ইষ্টৰ ভিডিঅ'জখিনি চাব, মই বাহিৰৰ মানুহবিলাকক ইনভলভ কৰিব বিচাৰিছোঁ মোৰ ৰাইডৰ লগত টু এক্সপ্ল'ৰ। আৰু অসমীয়াতে কৈ থ'লে অসমীয়া মানুহখিনি অকল অসমীয়া মানুহখিনি মটিভেট হ'ব বা জানিব মোৰ ট্ৰেভেলটোৰ বিষয়ে, বিভিন্ন ধৰণৰ জেগাৰ বিষয়ে। বা এতিয়া কি হৈছে গোটেই নেশ্যনেল ইভেন ইণ্টাৰনেশ্যনেল যিখিনি বহুতে হিন্দী জানে আৰু হিন্দী আমাৰ কমন লেংগুৱেজ এটা হৈছে, মই বিচাৰিছোঁ মোৰ ইনফৰ্মেশ্যনখিনি চবেই পাওঁ। তেতিয়া কোনোবাই যদি ৰাইড প্লেন কৰিছে মোৰখিনি ইনফৰ্মেশ্যনখিনি লৈ তেওঁলোকে প্লেন কৰক। কোনোবাই যদি নৰ্থ ইষ্ট আহিব বিচাৰিছে মোৰ হিন্দীখিনি শুনি বুজি কেনে আহক। সেইটো কাৰণে বনাইছোঁ। তাৰ কাৰণে কিছুমানে বেয়াও পাইছে, এতিয়া উপায় নাই। কিন্তু আপোনাৰ কথা শুনি খুবেই ভাল লাগিল, আমি বহুত ইনস্পায়াৰ্ড। তাকে আপোনাৰ কথা পাতি খুব ভাল লাগিল আৰু আপোনাৰ এই জাৰ্ণিৰ বিষয়ে আমি ফ'ল' কৰি আছোঁ আৰু আশা কৰোঁ আপোনাৰ এই জাৰ্ণি খুব ভালকৈ যাওক। বাকী যিকেইখন দেশ বাকী আছে সেই গোটেইকেইখন দেশ যাতে আপোনাৰ ভালকৈ কমপ্লিট হৈ যাওক জাৰ্ণিটো। চ' তাকে সকলোকে জনাওঁ যে আমাৰ চেনেল লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু তাৰ লগতে মীনাক্ষী দাসৰ ইউটিউব চেনেলটো ফ'ল' কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক। ফেচবুক প্ৰফাইল, ইনষ্টাগ্ৰাম প্ৰফাইলত তেখেতৰ উৎসাহ দিয়ক, তেখেতে যাতে এই জাৰ্ণিটো কণ্টিনিউ কৰিব পাৰে।